Hey guys, কি খবৰ আজি আকৌ মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে ভিডিঅ'টো ব্লগিং নহয়, আজি ৰুমৰ ভিতৰতে বহি আছোঁ। আজি মানে এটা ভিডিঅ' চাই কিনে বহুত বেয়া লাগিছে। ভিডিঅ'টো মানে বেলেগ একো হেৰি নহয়, ডিম্পুতে বেছি দিন হোৱাই নাছিলে, নতুনকৈ ঠাৰ এখন আছিলে, তাৰো এক্সিডেণ্ট হৈ গ'ল। তাকে ইউটিউবাৰবিলাকৰ লগত কিনো ঘটি আছে, তাকে মানে মাথাটো বেয়া গৈছে ভিডিঅ'খন চাই চাই। এই বিকাশ দাও গাড়ীখন নতুনকৈ লোৱা এক্সিডেণ্ট হৈ আছিলে, তাৰো এক্সিডেণ্ট হ'ল, আৰু মনোজ দা ভাগো হ'ল, মিষ্টাৰ ৰাজা ভাগো হৈছে। মানে কি হৈছে মানে ধৰিব পৰা নাই। আপোনালোকে মানে কওকচোন মানে কি হৈছে ইউটিউবাৰবিলাকৰ লগত। তাকে ভাবি আপোনালোকৰ আগত মানে এটা ভিডিঅ' বনাবলৈ ভাবিছোঁ। আৰু ইমান কষ্টত লৈছে গাড়ীকেইখন, তাকো যদি এতিয়া এক্সিডেণ্ট হৈ থাকে কেনেকুৱা হ'ব বাৰু। আৰু আপোনালোকে ভাবে চাগে ন, এইটোৱে সদায় একেখিনি জেগাকে দেখুৱাই ভিডিঅ'টো বনাই থাকে, ৰুমতে থাকি বনাই থাকে, কি ভাল ভিডিঅ' বনাই থাকে, কি ক'ম মানে সময় একদম নাপোৱা হৈ থাকিলোঁ। মানে একদম ৰাতি নাইট ডিউটি হ'লে নাইটত যাব লাগে, ডে হ'লে ডেত যাব লাগে। মানে নাইট ডিউটি হ'লেতো দিনততো শুই থাকিবলগীয়া হয়, সেইকাৰণে কুকুৰ ওলাই যাবই পৰা নাই। মানে কি ক'ম, মুঠতে আপোনালোকে মানে একদম বেয়া চেৰ নাপাব। আৰু এনেকৈ ভিডিঅ' এটা দুটা দি থাকিম আপোনালোকৰ মাজলৈ। আৰু মই ক'লোৱে নতুন ইউটিউবাৰবিলাকৰ লগত কিনো হৈ আছে, অকল এক্সিডেণ্ট আছে, ইটোৱে এখন গাড়ী লৈছে, ইটোৱে এখন গাড়ী লৈছে। মোৰ মন পাতো বহুত ভালে পাইছোঁ, কিন্তু যে মানে মই কেছটো এনেকুৱা ধৰণৰ লাগে, মানে ৰাস্তা পিনে গৈ থাকিলে এইটো ডিম্পু হয় গাড়ীখন, কিবা এটা কৰি দিম সেনেকুৱা নিচিনা লাগে। আৰু বা বিকাশ দা হয় এইটো গাড়ীখন, কিবা এটা কৰি দিম। মানুহ মানে চচটো মোৰ সেনেকুৱাহে হয় গতে লাগিছে, মানে কৰোঁ বুলি কোৱা আগতেহে লাগে। মানে সিহঁতৰ ওপৰতে কেলৈ হৈ থাকে, মানে বেলেগ গাড়ীবিলাকৰ ওচৰত মানে বেলেগ গাড়ীও গৈ থাকে ছাইডত, সিহঁতৰ গাড়ীকেইখনৰ ওপৰতে যে কৰি থৈছে মানুহে, মানে সিহঁতৰ গাড়ীকেইখনৰ ওপৰতে হয়। মানে ভাবি থাকিলে মানে নিজকে মানে বহুত বেয়া লাগে। প্ৰতিজন ইউটিউবাৰে সেনেকুৱা হৈ আছে। মনোজ দাৰ গাড়ীখন এদিন ক'ৰবালৈ ওলাই গৈছিলে, গোটেই ফেমিলি লৈ ওলাই গৈছিলে, তাৰো সেনেকুৱা হ'ল। মিষ্টাৰ ৰাজাও ক'ৰবাত ফুৰিব গৈছিলে, তাৰো সেনেকুৱা হ'ল। ডিম্পু দাই এখন ৰাস্তা একদম ছাইডত ৰখাই থৈও মানে তাৰ গাড়ীখনৰ বেক চাইডে আহি কিনে মাৰি দিলে। মানে কি ক'ম, মুঠতে মানে ইমান মানে মানুহৰ মানে চকুকেইটা কণাই নে কি নে, দেখিয়ে নাপায় নে কি নে, ৰাস্তাৰ ছাইডত ৰখাই থৈ তাৰ পিছতো যদি মাৰি দিছে, কি ক'ম। সেইটোতো কৰোঁ বুলি কোৱা আগতে হয় ন, বা এক্সিডেণ্ট হৈ যায় ঘপককৈ হৈ যায়, সেইটো কথা নকওঁ। কিন্তু আমাৰ ইউটিউবাৰবিলাকৰ লগতে কিয় হৈ থাকে, মানে সেইটো কথা মানে মই ক'ব বিচাৰিছোঁ। প্ৰতিজন ইউটিউবাৰ আছে। আৰু এজন আছিলে এখন বিকাশ দাহঁতৰ লগত যায়, বুৰুম দা নেকি, তাৰো সেইদিনাখন ক'ৰবাত গৈছিলে, তাৰো এটা সৰু সুৰা কিবা এটা এক্সিডেণ্টেই হৈছে বুলি ক'ব লাগিব। আৰু সেই আৰু বাকীনো বিশেষ কি ক'ম, আৰু সিমানেই। আৰু আপোনালোকৰ আগলৈ যি পাৰোঁ অলপ মোক বা কিবা এটা ক'লোঁ। আৰু যিকি নহওক, আপোনালোকে যদি ভিডিঅ'টো এনেকুৱা ভিডিঅ' বনালে কেনেকুৱা লাগিব আপোনালোকে কমেণ্ট কৰি ক'ব। যদি ভাল লাগে এনেকুৱা এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম মানে কি ব্লগিঙৰ নিচিনাই হ'ব। আৰু আপোনালোকে সদায় আশীৰ্বাদ কৰি থাকিব। আৰু এতিয়া ডিউটি যাব লাগিব, এতিয়া নাইটত আছে ডিউটি। আৰু অলপ টাইম শুই লওঁ, মানে ঘপককৈ উঠিলোঁ, মানে ভিডিঅ'টো নবনাবলৈ ভাবিছিলোঁ, একদম মনেই নাছিলে। কিন্তু মানে ভিডিঅ'খন চাই থাকিলে মানে মাথাটো বেয়া হৈ যাব, সেইকাৰণে ঘপককৈ এটা আপোনালোকক সৰু মুহূৰ্ত আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। আৰু এনেকুৱা ভিডিঅ' মানে বনোৱা অভ্যাসো নাই, মানে কিবা কিবি ভুলো হৈ যাব পাৰে, আপোনালোকে মোক ক্ষমা কৰি দিব। এনেকৈ বনাইছে প্ৰমোশ্যনৰ কাৰণে বা কিবা কাৰণে বনাইছে বুলি কিছুমানে কমেণ্ট কৰিব, জানো সেইবিলাক কৈ থাকিব। আপোনালোকে এইবোৰ হেডেক নল'ব, যোনে মোক ভাল পায় সেইবোৰ হেডেক নল'ব। আৰু বিশেষনো কি ক'ম, সিমানেই। আৰু বেলেগ একো নকওঁ। আৰু অলপ পিছত আপোনালোকক লগ পাই আছোঁ। আৰু ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ বাই বাই, ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু এনে কিবা কিবি আজি মানে ভিডিঅ'টো বনাই দিলোঁ। আৰু যদি ভাল লাগে মানে লাইক কৰিব, আৰু লাইক কৰিব নাপাহৰিব, আৰু কমেণ্ট কৰিব কেনেকুৱা লাগে, তেতিয়াহে মানে এনেকুৱা ভিডিঅ' বনাবৰ কাৰণে আৰু চেষ্টা কৰিম। আৰু আপোনালোকে মানে আশীৰ্বাদ কৰিব। আৰু সিমানে। আৰু আজিলৈ বাই বাই, গুড নাইট।